এই ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান কৰে তেনেহলে আমাৰ নিচিনা জনজাতীয় মিচিং, ৰাভা, তিৱা, বড়ো এনেধৰণৰ ক্ষুদ্ৰ আমাৰ জনজাতিসমূহ এটা সময়ত হেৰাই যাব। যদি কোচ ৰাজবংশীক ছমাহৰ কাৰণে দিয়া অৱস্থাতেই যদি আমাৰ তেতিয়া সেই সময়ত কটন ইউনিভাৰ্চিটি হোৱা নাছিল, তেতিয়া কটন কলেজ আছিল। সেই কটন কলেজৰ অধিকাংশ ST ৰিজাৰ্ভেশ্যন কিন্তু কোচ ৰাজবংশীসকলে পাইছিল, মেডিকেল কলেজ পাইছিল, ইঞ্জিনিয়াৰিং কলেজ পাইছিল কোচ ৰাজবংশীসকলে। কিন্তু এতিয়া যদি আহোমসকলক দিয়া যায়, কোচ ৰাজবংশীসকলতকৈ আহোমসকলৰ জনসংখ্যা বেছি আৰু বুদ্ধিমত্তাও বেছি। সেইবাবে যদি আহোম আৰু কোচ ৰাজবংশীসকলক যদি দিলে তেনেহলে আমাৰ জনজাতি ৰাইজে এতিয়া ভয় কৰিবলৈ আৰম্ভ কৰিছে। যদি দিয়া যায় তেনেহলে আমি মিচিং হিচাপে এই অসমত নাথাকিম। চাওক ৰাকেশ দা, মই এই কথাখিনি যেতিয়া আমি গাঁৱে গাঁৱে নগৰে আমাৰ TMPK, MMK, TMMKৰ উদ্যোগত সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলত জোৰ সমদল বাহিৰ কৰা হৈছিলে, সেই সময়তো আমি বাৰে বাৰে এই কথাখিনিকে কৈ আহিছিলোঁ বা আমি কেইটামান বিশেষ শ্লোগান হিচাপে লৈ আমি গাঁৱৰ মাজলৈ গৈছিলোঁ। বিশেষকৈ আমাৰ মুখ্য শ্লোগানসমূহ আছিলে ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰা, জনজাতিৰ নামত ৰাজনীতি নচলিব আৰু জনজাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ নচলিব বা বন্ধ কৰা। এনেধৰণৰ আমি কেইবাটাও মুখ্য শ্লোগান লৈ আমি গাঁৱে গাঁৱে আমি সোমাবলৈ এই সাম্প্ৰতিক সময়ত বাধ্য হৈছোঁ। কাৰণ ৰাকেশ দা, যদি আপুনি চায় তেনেহলে এতিয়া যিখিনি 2 দশক জুৰি ছয় জনগোষ্ঠী এতিয়া জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আহিছে। আৰু এইখিনিত যদি চাওঁ, এই ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান কৰে তেনেহলে আমাৰ নিচিনা জনজাতীয় মিচিং, ৰাভা, তিৱা, বড়ো এনেধৰণৰ ক্ষুদ্ৰ আমাৰ জনজাতিসমূহ এটা সময়ত হেৰাই যাব। যদি আমি উদাহৰণ হিচাপে যদি যাওঁ তেনেহলে আহোম বুলি কোৱাৰ লগে লগে আহোম এটা অসমৰ 600 বছৰ ৰাজত্ব কৰা এটা জনগোষ্ঠী। আৰু আহোম জনগোষ্ঠীৰ যিটো জনসংখ্যা, এই জনসংখ্যাৰ ক্ষেত্ৰত আমাৰ মিচিং হওক, ৰাভা হওক, তিৱা হওক, আকাশ পাতাল এটা পাৰ্থক্য। যদি আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ পায় তেতিয়াহ'লে আমাৰ নিচিনা মিচিং, ৰাভা, তিৱা এটা সময়ত এনেধৰণৰ ক্ষুদ্ৰ জনজাতিসমূহ কিন্তু হেৰাই পৰিব এই অসম ভূমিৰ পৰা। সেইবাবে আমি TMPK, MMK মিচিং জাতীয় সংগঠন হিচাপে বা ট্ৰাইবেল ঐক্যই CC2I ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াটোক কিন্তু আমি আগৰে পৰা কিন্তু তীব্ৰভাৱে বিৰোধিতা কৰি আহিছোঁ। আৰু আমিও জনজাতি হিচাপে আমিও CC2R হৈ কিনে আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে আমি দাবী উত্থাপন কৰিছোঁ, যাতে আমাক অসমৰ জনজাতীয় হিচাপে যেনেকৈ আমাক পলিটিকেলি আমাক ৰিজাৰ্ভেশ্যন কৰি দিছে, ভূমি অধিকাৰৰ কাৰণে যেনেদৰে আমাক ৰিজাৰ্ভেশ্যন কৰি দিছে, শিক্ষাৰ ক্ষেত্ৰত আমাক যেনেধৰণৰ ৰিজাৰ্ভেশ্যন কৰি দিছে, পৰাপক্ষত আহোমসকলৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যন কৰি দিয়ক বেলেগকে OBC কোটা হিচাপে। আমাৰ তাত আপত্তি নাই। সেইটো আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি দাবী জনাই আহিছোঁ। কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰতো বেলেগকে OBC হিচাপে ৰিজাৰ্ভেশ্যন কৰি দিয়ক, পলিটিকেলি ৰিজাৰ্ভেশ্যন কৰি দিয়ক, আমাৰ তাত আপত্তি নাই। শিক্ষাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন কৰি দিয়ক, যেনেকৈ আমাৰ জনজাতি হিচাপে আমাক ৰিজাৰ্ভেশ্যন কৰি দিছে। কিন্তু যদি ছয় জনগোষ্ঠীক ST হিচাপে আমাৰ লগত প্ৰায় 2 কোটি জনতাক যদি আমাৰ অসমৰ জনজাতীয় 45 লাখ যদি জনজাতীয় লোকৰ ওপৰত জাপি দিয়া যায় তেনেহলে আমাৰ নিচিনা ক্ষুদ্ৰ সমাজ মিচিং, ৰাভা, তিৱাসমূহ কিন্তু একেবাৰে এটা সময় হেৰাই যাব। কাৰণ ৰাকেশ দা, আপুনি এটা কথা আজি আপোনাক মই পুনৰ কওঁ, 1996ত যেতিয়া কোচ ৰাজবংশীসকলক 6 মাহৰ কাৰণে যেতিয়া জনজাতি প্ৰদান কৰিছে, সেই সময়ত যদি আপুনি চাই মেডিকেল কলেজ হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, এনেধৰণৰ যিকোনো আমাৰ MLA পলিটিকেল পাৱাৰ হওক, সেই কোটাসমূহ কোচ ৰাজবংশীৰ অধিকাংশই কিন্তু দখল কৰিবলৈ সক্ষম হৈছে। সেইটোতো এটা উদাহৰণ মাত্ৰ। আৰু আহোম জনগোষ্ঠীতকৈ কোচ ৰাজবংশী জনগোষ্ঠীটোতো একেবাৰে জনসংখ্যাটো বহুত কম। কিন্তু আপুনি এতিয়া অনুমান এটা কৰিছে ৰাকেশ দা, যদি কোচ ৰাজবংশীক 6 মাহৰ কাৰণে দিয়া অৱস্থাতেই যদি
আমাৰ তেতিয়া সেই সময়ত কটন ইউনিভাৰ্চিটি হোৱা নাছিল, তেতিয়া কটন কলেজ আছিল। সেই কটন কলেজৰ অধিকাংশ ST ৰিজাৰ্ভেশ্যন কিন্তু কোচ ৰাজবংশীসকলে পাইছিল, মেডিকেল কলেজ পাইছিল, ইঞ্জিনিয়াৰিং কলেজ পাইছিল কোচ ৰাজবংশীসকলে। কিন্তু এতিয়া যদি আহোমসকলক দিয়া যায়, কোচ ৰাজবংশীসকলতকৈ আহোমসকলৰ জনসংখ্যা বেছি আৰু বুদ্ধিমত্তাও বেছি। সেইবাবে যদি আহোম আৰু কোচ ৰাজবংশীসকলক যদি দিলে, তেনেহ'লে আমাৰ জনজাতি ৰাইজে এতিয়া ভয় কৰিবলৈ আৰম্ভ কৰিছে। যদি দিয়া যায় তেনেহ'লে আমি মিচিং হিচাপে এই অসমত নাথাকিম। হয়তো চুকে কোণে এখন দুখন গাঁও থাকিব পাৰে বা এখন দুখন গাঁও থাকিব পাৰে, কিন্তু যিটো আমি ভাৰত স্বাধীনতাৰ পিছত যেতিয়া আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 342 মতে আমি কেইটামান অধিকাৰ, কেইটামান পাৱাৰ পাই কিনি যিটো আমি নিজকে পৰিচয় দিবলৈ এতিয়া সক্ষম হৈছো, এই পৰিচয় কিন্তু এটা সময়ত নাইকিয়া হৈ যাব। সেই কথাটো আমাৰ সেই উদ্দেশ্যে আমি এই জোৰ সমদলবিলাক আমি এইকেইদিন বিশদভাৱে আমি ৰূপায়ণ কৰি আহিছোঁ।